জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু গাইজ কাইলৈৰ পৰা মাজুলীত অনুষ্ঠিত হ'ব গৈ আছে মাজুলী মিউজিক ফেষ্টিভেল 2024 আৰু গাইজ বহুত ভাল লাগিছে মানে জুবিন দা আহিব মানে আমাৰ সকলোৰে মৰমৰ জুবিন দা আৰু আমি চাব গৈ আছোঁ এতিয়া লোকেশ্যনটো ক'ত আপোনালোকক সকলো কম ফালি আছে কিন্তু একদম ঠাণ্ডা দিন যে নৱেম্বৰ মাহ চলি আছে তেনে গমেই পোৱা নাই কিন্তু আমি যোৱাৰ আগতে আমাৰ গেটটো বন্ধ কৰি লওঁ একদম কিবা হৈ আছে চাওক একদম ফটা চিটা গেটটো বন্ধ কৰিছোঁ ছাগলী সোমাই মানে আমি এতিয়া ৰাস্তাত ওলাইছোঁ আৰু এয়া আমাৰ গাঁৱৰ মেইন ৰাস্তাটো আৰু আমি ইয়াৰ পৰা যাব লাগিব প্ৰায় এতিয়া প্ৰায় 10 কিলোমিটাৰমান দূৰ হ'ব চাগে তো পূৰা ৰেডি হৈছোঁ আৰু আমি যাবলৈ এতিয়া যাম আৰু ইয়াৰ পৰা দুইফালে চাওক ইমানেই গছ আছে চাওক ইমান ভাল মানে লোকেশ্যন আৰু ৰাস্তাটো বহুত ধুনীয়া আৰু চাওক ধুনীয়াকৈ বতৰো বহুত মজা আৰু এনেকৈ আগবাঢ়ি আছোঁ আৰু গাঁৱৰ মাজে মাজে আমাৰ ধুনীয়া সেইকাৰণে ভাল লাগে গাঁওবিলাকত আমাৰ গাঁওবিলাকত ইমান ধুনীয়া চাওক ফাইনেলি আমি গৈ আছোঁ চাওক ইয়াত ধুনীয়া ৰাস্তাৰ মাজে একদম চাওক আমি জেগাই এতিয়া মিনিমাম আৰু 8 কিলোমিটাৰ যাব লাগিব চাগে ফাইনেলি আহি পাইছোঁ যিটো লোকেশ্যন মানে ইয়াতে হ'ব মিউজিক ফেষ্টিভেল চাওক ইয়াতে যিটো ভিতৰতে বনাই আছে মানে তেতিয়া তো তালৈকে যাম আৰু গাইজ আপোনালোক প্ৰথমতে মই এড্ৰেছটো কৈ দিছোঁ সেইটো এড্ৰেছটো হৈছে একদম মাজুলী একদম লাষ্ট আৰু ইয়াৰ পৰা মাজুলী নাই আৰু মানে একদম লখিমপুৰ সিপাৰত তাতে নদীও আছে দেখুৱাম বাৰু সেইটো হৈছে আপোনাৰ জেংৰাই যি বালিচাপৰি মানে বালিচাপৰি প্ৰথম আপোনালোক যদি দখুৱাখানা হৈ জেংৰাইমুখ হৈ আহে আপোনালোকে একদম ইউকো বেংকৰ পৰা যিটো অলপ আগত গৈ পিনে এটা ৰাস্তা পাব মানে মথাউৰি টাইপৰ তাৰপৰা আপোনালোক আহিব আৰু তাৰ পৰা প্ৰায় 10 কিলোমিটাৰ হ'ব আৰু যদি গড়মূৰ বা কমলাবাৰীৰ পৰা আহে মিনিমাম আপোনাৰ 25 কিলোমিটাৰ হ'ব আৰু যাম এতিয়া ভিতৰতে আপোনালোক দেখুৱাম মই এতিয়া প্ৰৱেশ কৰিছোঁ ভিতৰতে ইয়াতে পূৰা চাওক এইবিলাক তাতে কিবা হ'ব চাগে সৰু সুৰা দোকানো হ'ব চাগে অস্থায়ী দোকান হ'ব চাগে আৰু যি মেইন ষ্টেজ সেইটো হৈছে আৰু ইয়াত হ'ব মানে যিবিলাক অডিয়েঞ্চ ইয়াতে বহিব পাৰিব আৰু ইয়াতে তেনেকৈ ব্যৱস্থা চকী তকী তেনেকৈ কৰি দিব বাৰু আৰু চাওক পূৰা বাউণ্ডাৰীৰ পৰা লগাই আছে ইয়াত কিন্তু এটা ভাল লাগিছে অকল তেনেকৈ প্লাষ্টিক তেনেকৈ ইউজ কৰা নাই মানে একদম ইয়াতে আপোনাৰ চব বাহিৰে তৈয়াৰ কৰিছে মানে যিবিলাক বনাইছে বাহিৰে বনাই আছে ধুনীয়াকৈ আৰু পূৰা ৰ'দো ফালি আছে প্ৰায় 12টা এতিয়া তো 12টা বজাত আমি এতিয়া ভিডিঅ' বনাই আছোঁ একদম পূৰা চাওক একদম দেখিয়ে পোৱা নাই ইমান একদম চকু কিবা হৈ গৈছে গাইছ আৰু চাওক সেইপিনি যদি চাই ন পূৰা তাতো আপোনালোক অকল পথাৰ দেখিব পাব ইয়াতে একদম নেচাৰেল মানে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে অনুষ্ঠিত হৈছে মাজুলী সংগীত মহোৎসৱটো আৰু ইয়াতে বিভিন্ন কৃষ্টি সংস্কৃতিক আচলতে ৰক্ষাৰ উদ্দেশ্যে এইটো ফেষ্টিভেল ইয়াত আয়োজন কৰিছে বহুত ভাল লাগিছে বাৰু আৰু আমি ভিতৰত যাম তাতো চাম কি হৈ আছে চিষ্টেমৰ ছেটআপ একদম এতিয়া কমপ্লিট হোৱা নাই বাৰু ধুনীয়াকৈ ইয়াতে পূৰা ৰেডি হৈ আছে আৰু পূৰা মিউজিক চিষ্টেমৰ ছেটআপ ইয়াতে চলি আছে চাওক এইটোৱে হ'ব মেইন ষ্টেজ আৰু ইয়াতে যি অডিয়েঞ্চ ইয়াতে মানে কিবা ব্যৱস্থা কৰি দিব চাগে আৰু চাওক ইমান ধুনীয়া এটা পৰিৱেশ চাওক ৰাতি হ'লে বেছি ভিউটো ভাল লাগিব বাৰু আৰু আমি যাম আৰু আগলৈ যাম তাতো দেখুৱাম আপোনালোকক তাতে ষ্টেজ আৰু ইয়াতে পূৰা বাউণ্ডাৰীও লগাই আছে চাওক আৰু টয়লেটৰ ব্যৱস্থাও ধুনীয়াকৈ আছে ইয়াতে অস্থায়ী দোকান হ'ব বাৰু ইয়াতে বনাই আছে এতিয়া কমপ্লিট হোৱা নাই আৰু চাওক ধুনীয়া তিল গছ চাওকচোন তিলৰ কেটি চাৰিওফালে পূৰা পূৰা তিলেই আছে চাওক ইয়াতে আৰু চাওক একদম ধুনীয়া ভিউ আৰু তাত কেম্প চেম্পো বহিব মানে তাতে দেখুৱাম আপোনালোকক এতিয়া ক'ৰ পৰা মানুহ আহিছে চাগে দেখুৱাম আপোনালোকক আমি আৰু আগলৈ যাম গাইছ ডে 1, 2, 3 মানে 3 দিনীয়া হ'ব মানে 22, 23 আৰু 24 তাৰিখ আৰু 24 তাৰিখে আমাৰ জুবিন দা আহিব মানে তো আপোনালোক চাৰ্টটো দিছোঁ বাৰু তাতে চাই ল'ব আপোনালোকে বহুত তাত আৰ্টিষ্ট আহিব বলিউডৰ পৰাও আহিব তাতে আৰ্টিষ্ট আৰু আমাৰ স্থানীয় বহুত ছিংগাৰো আহিব তো আপোনালোকে চাব নিজে চাই ল'ব বাৰু আৰু আমি এতিয়া আগলৈ যাম তাতে কি পূৰা টাৱাৰৰ নিচিনা হৈছে বহুত ওখ চাওক তাতে উঠি কিবা দাদা তাত কি লগাব তাতে লাইটিং লগাব চাওক একদম ওপৰত দাদা উঠি পেলাই তাতে বনাই আছে আৰু এয়া চাওক আপোনালোক চাওক এইটো ইয়াতে স্কেন কৰিব পাৰে ধুনীয়া এইবিলাক মানে আমাৰ কৃষ্টি সংস্কৃতিৰ যিবিলাক আমাৰ মাজুলীৰ যেনে মুখা শিল্প আপোনাৰ যেনে আমাৰ মিচিঙৰ যিবিলাক গুমৰাগ বা তেনেকুৱা কম্পিটিশ্যনো হ'ব ইয়াতে লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত তাতে প্ৰগ্ৰামো হ'ব আৰু এতিয়া চাওক পূৰা ছেটআপ তাতে হৈ আছে আৰু প্ৰেছ কনফাৰেঞ্চো হৈছিল তাতে সংবাদমেলো হৈছিলে কালি পৰহি আৰু চাওক ভিউটো চাওক ইমান এটা ভাল ভিউ চাওক পূৰা মানে ফৰেষ্ট এৰিয়া হয় আৰু ইয়াতে হ'লেও তাত চাওক আপোনাক তাৰ পৰা আহিব লাগিব আৰু চাওক ধুনীয়া তাতো পূৰা কেম্প চেম এতিয়া বহি আছে মানুহ তাৰ পৰা বেলেগৰ পৰা আহিছে চাগে তাতে চাওক পূৰা ৰেডি হৈছে এতিয়া আৰু আমি যাম এতিয়া নদী কাষৰ ভিউটো আপোনালোকক অলপ দেখুৱাম জংঘলৰ মাজত চাওক ধুনীয়া ধুনীয়া গছ আছে আৰু ইয়াত তলতে আপোনাৰ কেম্প চাইট মানে ইয়াতে ঘৰ সৰু সুৰাকৈ ইয়াত বনাই থৈছে ইয়াতে মানে বেলেগৰ পৰা মানুহ আহিলে ইয়াত থাকিব পাৰিব ইয়াতে পূৰা বুকিং হৈছে চাগে এতিয়া বাৰু চাওক ইয়াতে পূৰা খানা চানাও ইয়াত এভেইলেবল হ'ব চাওক ইয়াত 1, 2, 3টা আছে আৰু তাতো আৰু ইয়াতো এতিয়া বনাই আছে বাৰু আৰু তাতো বনাই আছে আৰু সৌটো চাইছেনে সেইটো ৰিভাৰ মানে একদম চাওক ব্ৰহ্মপুত্ৰ নদীখন তাতো যাম আমি কাষলৈ যাম আপোনাক দেখুৱাম বাৰু আৰু নদীৰ কাষত বিশেষ সেইকাৰণে বেছি ভাল লাগিছে স্পেচিয়েলি আৰু পূৰা এতিয়া চাফ চিকুণ চলি আছে আৰু মানে যিহেতু কাইলৈৰ পৰা হ'ব সেইকাৰণে আৰু এতিয়া আমি আগলৈ যাম গাড়ী বাইক ইয়াতে আপোনাৰ পাৰ্কিং কৰিব পাৰিব ধুনীয়া একদম বহুত ডাঙৰ ফিল্ড ইয়াতে
পাৰ্কিং প্লেচটো ধুনীয়াকৈ বনাইছে আৰু আমি আগলৈ যাম তাত মানে নদীটো দেখুৱাম আপোনালোকক ইমান তাতে লমালমে লাগি গৈছে আৰু এতিয়া ডিচেম্বৰত ওলাব চাগে বগৰী চাওক বগৰী গছ সিফালে চাৰিওফালে পূৰা চাওক বগৰী আৰু দেখুৱাইছোঁ কাষৰ পৰা ওচৰৰ পৰা চাওক সেয়া বগৰী গুটি লাগিছে আৰু ধুনীয়াকৈ চাওক সেইফালে বগৰী সেইফালে পূৰা বগৰী আৰু তাতে আছে আমাৰ খেৰকটা নদী আৰু তাত আমি এতিয়া যাম খেৰকটা নদী চাওক এতিয়া একদম শুকাই গৈছে অলপ চলপ বাৰু এতিয়া বাৰিষা ছিজনত পূৰা একদম পানী পূৰা পানীয়ে হৈ যায় আৰু পূৰা এতিয়া চাওক এই তালৈ চাওক পূৰা পানী ধুনীয়া ভিউ চাওক তাতো চাওক আৰু তাতে হ'ব মিউজিক ফেষ্টিভেলটো ইমান ভাল লাগিব লোকেশ্যনটো আপোনালোক আহি নিশ্চয় ভিজিট কৰিব বুলি আশা ৰাখিছোঁ আৰু চাওক ইমান ভাল লাগিছে জেগাটো আৰু আমি অলপ তাত যাওঁ বহুত বছৰ হ'ল কিন্তু গা ধুব মন গৈছিলে কিন্তু নুধুৱা আৰু আজি পূৰা চাওক আমাৰ নদীৰ পানীটো ইমানেই ভাল মানে ক্লিন খাবই পাৰে চাওক ধুনীয়া একদম পানীটো আৰু একদম পূৰা ঠাণ্ডা আছে পানীটো একদম গা ধুবলৈ কিন্তু ভাল আৰু দেই কিন্তু হ'লেও যদি সাঁতুৰিব নাজানে আপোনালোক গা ধুব নাহিব কিন্তু এনেই চাব আহিব আৰু কাষতে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ